নমস্কাৰ সকলকে মোৰ চেনেল চৌধুৰী মিক্সাৰ ইউটিউব চেনেললৈ স্বাগতম জনালোঁ। তো মই গৈছিলোঁ নগাঁও মহামৃত্যুঞ্জয় মন্দিৰত গৈছিলোঁ। এতিয়া নগাঁও মহামৃত্যুঞ্জয় মন্দিৰৰ পৰা মই বৰদোৱাৰ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থানত উপস্থিত হৈছোঁ। তো আপোনালোকক সকলোখিনি ভিতৰত দেখুৱাই দিম, আপোনালোকে মোৰ লগত ভিডিঅ'টো চাই থাকক। তো বলক আমাৰ লগত। প্ৰথমতে আমি ভিতৰত প্ৰৱেশ কৰাৰ আগতে ধূপ চাতি বা বুট মুখ কিবা অলপ লৈ লওঁ, তাৰপাছত বলক আমাৰ লগত মেইন গেটখন চাওঁ। তো এইখনে হৈছে বৰদোৱা সত্ৰৰ মেইন গেট। মেইন গেটৰ কাষত বাওঁফাল চাইডে দুটা ৰুম আছে। এই ৰুমটোত আপোনালোকে কাপোৰ চেঞ্জ কৰিব পাৰিব। যদি আপোনালোকে জিন্সৰ লং পেণ্ট চাৰ্ট পিন্ধি আহে, আপোনালোকে ধুতি পিৰণ পিন্ধিয়ে ভিতৰত প্ৰৱেশ কৰিব পাৰিব। তো আপোনালোকে ইয়াত কাপোৰ চেঞ্জ কৰি ধুনীয়াকৈ ভিতৰত প্ৰৱেশ কৰিব। আপোনালোকে ভিতৰত সকলোখিনি দেখুৱাম, আপোনালোকে মোৰ লগত ভিডিঅ'টো কণ্টিনিউ কৰি চাই থাকক। জীৱনত প্ৰথমবাৰ আহিলোঁ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বৰদোৱা সত্ৰত। তো ময়ো উপভোগ কৰোঁ, আপোনালোকেও উপভোগ কৰোঁ। তো ভিডিঅ'টো চাই থাকক শেষলৈ। তো এয়া মন্দিৰ, ইয়াৰ ভিতৰত আমি সোমাম। তো আহক। তো ইয়াত লিখা আছে জাতীয় পোচাক পৰিধান কৰিয়ে ভিতৰত প্ৰৱেশ কৰিব। তো আপোনালোকে ইয়াত ধুতি পিৰণ নিপিন্ধিলে প্ৰৱেশ নিষেধ। ল'ৰাবিলাকে ধুতি আৰু পিৰণ পিন্ধিহে ভিতৰলৈ প্ৰৱেশ কৰিব পাৰিব, আৰু ছোৱালীবিলাকে বা মাইকী মানুহবিলাকে সাজ পোছাক পিন্ধি চাদৰ মেখেলা পিন্ধিয়ে ভিতৰলৈ প্ৰৱেশ কৰিব পাৰিব। তো আপোনালোকক ভিতৰৰ মন্দিৰভাগ দেখাই দিছোঁ, আপোনালোকে চাই থাকক মোৰ ভিডিঅ'ত আহক। তো এয়াই হৈছে বৰদোৱা থানৰ মন্দিৰৰ ভিতৰৰ ভাগ। আপোনালোকে এবাৰ চাই লওক ধুনীয়াকৈ। এইডাল শিলিখা গছৰ তলতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে পুস্তক লিখিছিল। পুস্তক মানে কিতাপ লিখিছিল। তো শিলিখা গছডাল তেতিয়াৰ পৰা এতিয়ালৈকে আছেই। তো শিলিখা গছডাল আপোনালোকে চাই লওক এবাৰ। তো কি ধুনীয়াকৈ শিলিখা গছডাল ৰাখিছে বৰদোৱাৰ মানুহে। ইয়াত ক'তো ক্ষতি খুন নোহোৱাকৈ ধুনীয়াকৈ ৰাখিছে, তো ইয়াত লিখা আছে চাওক, পশ্চিমে শিলিখা বৃক্ষ হালিয়া আছয়, তাতেহে আউজি গুৰু পুস্তক লিখয়। পুস্তক মানে হৈছে কিতাপ। এই গছজোপাৰ তলতে শ্ৰীমন্ত শংকৰদেৱে বহি কিতাপ লিখিছিল। তো আপোনালোক এই গছজোপা এবাৰ ভালকৈ দূৰৰ পৰা দেখাই দিছোঁ। এতিয়া আমি গৈ আছোঁ বৰদোৱা থানৰ পুখুৰীটো চাবলৈ, আকাশী গংগা। তো বলক আমাৰ লগত আকাশী গংগা চাওঁ আহক। তো এয়াই হৈছে বৰদোৱাৰ আকাশী গংগা পুখুৰীটো। এবাৰ চাই লওক, আপোনালোকক ভালকৈ দেখাই দিছোঁ। আৰু আপোনালোকে আকাশী গংগা পুখুৰীটোৰ মাছবিলাক চাওক না, কি ডাঙৰ ডাঙৰ মাছ। 1-2 কিলোৰ মাছে নাই, বহুত ডাঙৰ ডাঙৰ মাছ। চাব লগা পুখুৰীটো আৰু মাছবিলাকো চাব লগা। তো আপোনালোকে আহক, পুখুৰীটো চাওক, মাছবিলাক চাওক, আৰু মোৰ ভিডিঅ'টো কণ্টিনিউ আপোনালোকে চাই থাকক। তো ইয়াত আপোনালোকে নিৰামিষ ভাত খাব পাৰিব। নিৰামিষ আপোনালোকে বাচন বৰ্তন বস্তু বাহিনী সকলোবোৰ আনি ইয়াত ৰন্ধা চৌকাবোৰ আপোনালোকৰ আছে, ইয়াত ধুনীয়াকৈ বনাই খাব পাৰিব। তো এতিয়া আমি অলপ বেলেগ জেগাত যাই আছোঁ, যিটো বস্তু আপোনালোকে চাব লগা আৰু ময়ো চাব লগা। তো আপোনালোকে ভিডিঅ'টো কণ্টিনিউ চাই থাকক, আপোনালোকক মই দেখাই যাই থাকিম।
আপোনালোকক গোটেইখিনি দেখুৱাব নোৱাৰিলোঁ, ইয়াত লাইন গ'ল, লাইনটো গুচি গ'ল ইয়াত। তো মোৰ লগত আছে এয়া বাইদেউ মোৰ, এয়া ভিনদেউ, এয়া মা। তো বৰদোৱাৰে আহিলোঁ, বৰদোৱাত সকলোখিনি বস্তু চালোঁ, বহুত ভাল লাগিল বৰদোৱালৈ আহি, বহুত চাব লগা বস্তু আছে। তো আজিলৈ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিম, মোবাইলত চাৰ্জো কম আছে। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।